हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल और आपलोगे लास्ट भिडिओत चाই गम पाइছিলে আমি আহিছিলো কাজিৰঙাত উজ্জ্বল দা আৰু মই কাজিৰঙাত আছিলো আৰু বিকাশ দাতে ক'বাত গৈছে সেইখিনি আপোনালোকে বিকাশ দাৰ ভিডিঅ' চালে গম পাই যাব আৰু ইয়াৰ পৰা এতিয়া ওলাই যাম টাইম হৈ আছে 9:30 হৈ আছে এতিয়া আৰু বতৰটো ইমানে মজা শুই কিনে যে একদম মজা লাগিছে দুদিন ধৰি ভালকে টোপনি হোৱা নাছিল কিন্তু এতিয়া মজা টোপনি হৈ গ'ল আৰু ইফালে চকিত ধুনীয়া একদম পৰিৱেশ আৰু এতিয়া ইয়াৰ পৰা ওলাই যাম ওলাই যাওঁতে মটৰ ব্লগটো কৰিমেই আৰু এতিয়া পেকিং চেকিং কৰি লওঁ ডাইৰেক্ট আপোনালোক লগ পাই আছোঁ মটৰ ব্লগত আৰু লাষ্ট ভিডিঅ'খিনি আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিছে আৰু এবাৰ কমেণ্ট কৰি কিনে জনাব লাষ্ট ভিডিঅ'খিনি কেনেকুৱা পাইছিল আৰু কেজি ৰাইডৰ এইটোৱে লাষ্ট ভিডিঅ' হ'ব কাজিৰঙা টু গুৱাহাটী লাষ্ট আপোনালোকে ছিজন 2 ৰাইডৰটো চাইছিল কাজিৰঙা টু গুৱাহাটী এইটো অলপ বেলেগকৈ বনাব ট্ৰাই কৰিছোঁ আপোনালোকে যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেল যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব কিয়নো আপোনালোকে আহিব লগা দিনত মজা মজা ভিডিঅ' পাই থাকিব আৰু এতিয়া পেকিং কৰি লওঁ পেকিং কৰি কিনে ইয়াৰ পৰা ওলাই যাম ইয়াতে উজ্জ্বলৰ বাইক থৈ দিয়া আছে আৰু ৰ'ব দেখাই দি আছোঁ এই তাতে মোৰ বাইকখনটো আছে এই তাতে একদম ওকে তো ইয়াৰ পৰা এতিয়া ওলাই যাওঁ টুৱাৰ্ডছ গুৱাহাটী বাই বাই কাজিৰঙা বহুত বেছি ভাল লাগিল থাকি কিনে আৰু ৱেডাৰ পৰা মজা হৈ আছে আজি আৰু আমি গুৱাহাটী বেক হৈ আছোঁ উজ্জ্বল দা আৰু মই আৰু ইফালে মোৰ হাল্ক চ' ওলাই যাওঁ এতিয়া ডাইৰেক্ট লগ পাই আছোঁ আগত গৈ কিনে আৰু ইফালে হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ এণ্ট্ৰি গেট বাই বাই কাজিৰঙা ফিৰ কভি আয়েংগে কাজিৰঙাৰ যে ৰাস্তাটো ইমানে বেছি ভাল লাগে পুৰা একদম চক নাই ইফালে একদম চাহপাত বাগান ইফালে একদম ৰাস্তা আৰু ৰাস্তাটো পুৰা একদম কলা চিকচিকীয়া একদম মানে ইমান ধুনীয়া মানে ৰাস্তা ওলাইছিলোঁ মাত্ৰ এটুপ দুটুপ বৰষুণ দিয়া হৈ গ'ল আৰু আজি ৱেডাৰটো আমাৰ অলপ বেছিকৈ চাৰ্ট দি দিল চাগে ইমানে মানে ঠাণ্ডা পৰি আছে পুৰা ঠাণ্ডা লাগি আছে আৰু তাতেতো বৰষুণ প্লাছ আৰু আপোনালোকে লাষ্ট ভিডিঅ'ত দেখাইছিলে দেওপানী থান আৰু এইফালে দেওপানী এখন দেওপানী দলং এখন আৰু কাজিৰঙাত এটা বস্তু চাব মন আছে বহুতে কয় যে ৰাস্তাইদি পাৰ হৈ থাকে সেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰিব মন আছে কেনেকুৱা হয় জানো ভয়ানক সেই এক্সপিৰিয়েঞ্চটো আৰু ইফালে গোটেইখিনি একদম জংগল আৰু ইয়াতে অলপ ৰখি দিওঁ ভিউ পইণ্ট ৰাইন' ভিউ পইণ্ট ইয়াতে ৰখি কিনে দেখাই আছোঁ আপোনালোকক ইফালে দেখা পাই আছে ৰাইন' ভিউ পইণ্ট আৰু ইয়াৰ পৰা গড় দেখা পাই কিনে আজিতো গড় দেখা নাই কিন্তু আপোনাৰ লাষ্ট ভিডিঅ'ত দেখা পাইছিলে গড় দেখাইছিলোঁ হাতী দেখাইছিলোঁ ভিতৰত গৈ কিনে অগৰাতলী ৰেঞ্জৰ পৰা দেখাইছিলোঁ গোটেইখিনি আপোনালোকক আৰু ইয়াতে একবাৰ মজাকৈ চাই লওক একদম মজা আপোনালোকক এটা কথা কওঁ যে কাজিৰঙাত আছে 3টা ভাগ তাৰে এটা হৈছে অগৰাতলী এটা হৈছে বাগৰি আৰু এটা হৈছে কহৰা যোনটো 3টা ভাগত ভাগ হৈ আছে আৰু কাজিৰঙাত মুঠ একদম মানে 24ৰ ওপৰত গড় আছে সৰুখিনি ধৰা নহয় যেতিয়া সিহঁতে মানে অকলে ঘূৰিব পাৰে তেতিয়াৰ পৰা ধৰা হয় 24+ গড় আছে কাজিৰঙাত দেখুৱালোঁ কাজিৰঙাৰ ভিউ পইণ্ট মানে ৰাইন' ভিউ পইণ্ট আৰু ইমানে ধুনীয়া ইমানে বহুত বেছি ধুনীয়া কাজিৰঙাখন সেইকাৰণে কৈ ন দ্য বিউটি অফ আছাম কাজিৰঙা সেইকাৰণে আমাৰ ছিজন 1 ছিজন 2 ছিজন 3 তাৰপিছত ৰাইডটো এইটো কেজি ৰাইড সেইকাৰণে অছাম আছাম ৰাইড কিনুৱাদৰ বুকুতে জাগে ভাবি ৰাস্তাটো হৈছে ইমান সৰু গাড়ীবিলাক লাইনত আহি আছে কিন্তু এই সৰু গাড়ীকেইখন সৰু 4চকীয়াকেইখন এনেকুৱা অভাৰটেক কৰি কিনে আহে মানে বাপৰে বাপ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা তুমি হিতি নিহালি তাপ তুমি নয় তুমি পাৰ কাজিৰঙা চবচে মোৰ ফেভৰেট ব্ৰিজ এইখন চাওক না কি মজা লাগে একদম অ'কে তো আহি পালোঁ নগাঁও আমনি আৰু ইয়াতে পিছফালে হোটেলত দেখাই পাই আছে পুৰি পৰঠা খাই লওঁ পৰঠা খাই কিনে ইয়াৰ পৰা মজাকৈ ওলাই যাম তাৰপিছত ডাইৰেক্ট লগ পাম আপোনালোকক মটৰ ব্লগ অ'কে তো খোৱা লোৱা হৈ গ'ল খাই ল'লোঁ পৰঠা চাহ মজাকৈ একদম আৰু ইয়াৰ পৰা এতিয়া ওলাই যাব লাগে গুৱাহাটী অ'কে তো ওৱান ৱে ৰাস্তা কমপ্লিট কৰি আহি কিনে আমি হাইৱেত উঠি গ'লোঁ উজ্জ্বল দা গৈ আছে আগত আৰু মই আছোঁ বেক চাইডে মজাকৈ গৈ আছোঁ টাইম হৈছে 1:35 আৰু ইফালে আহি পাই গ'লোঁ ৰহা টোল গেট টোল প্লাজা তুমি দালে দালে তুমি পাতে পাতে তুমি
লাগিছে এইখন অ'কেতো আহি পালোঁ পামে আৰু বেছি দূৰ নাই জাগিৰত পামে আৰু ইয়াতে অলপমান ৰখিলোঁ কিয়নো একদম আমনিৰ পৰা আহি কিনে ইয়াতে ৰখিলোঁ আৰু ইয়াৰ পৰা ইয়াতে 2 মিনিটমান ৰেষ্ট লৈ কিনে বেক একদম পেইন হৈ গৈছে বিশেষ বহি একদম গা বিষাই গৈছে সেইকাৰণে ইয়াতে অলপমান বহি কিনে ইয়াৰ পৰা ওলাই যাম মজাকৈ গাইছ ইয়াৰ পৰা ওলালোঁ আৰু ইয়াতে চব কি ধুনীয়া ধুনীয়া বস্তু আছে একদম বঢ়িয়া লাগিছে আৰু ইয়াৰ পৰা এতিয়া ওলাই কিনে যাওঁ আৰু টাইম হৈছে 2:30 আৰু গৈ আছোঁ মজাকৈ এই শুকান পৃথিৱী তুমি আহিলে জীপাল হ'ব কলা দহৰু তোমালে চাই আঁতৰিব টাইম হৈছে এতিয়া 3:48 আৰু আহি পাই গ'লোঁ আমি খানাপাৰা আৰু এইফালে আছে ছায়েন্স মিউজিয়াম আৰু পূৰা একদম মজা লাগিল ৰাইডটো কৰি চিৰিয়াছলি গৈছোঁ মজা লাগিল ৰাইডটো কৰি কিনে যাই লওঁ ঘৰত যাই কিনে ভালকৈ আপোনাৰ লগ পাই আছোঁ আৰু ফাইনেলি হোম চুইট হোম আহি পাই গ'লোঁ গা চা ধুলোঁ ফ্ৰেছ হ'লোঁ আৰু এতিয়া অলপমান হোম শুই কিনে ভিডিঅ' এডিট কৰিব আছে তাৰপিছত আপোনালোকে চাব ভিডিঅ'টো মানে আৰু এইখিনিয়ে আছিল কেজি ৰাইড মানে কাজিৰঙা আৰু গোলাঘাট ৰাইড চ' থেংক ইউ ছ' মাছ গোলাঘাট ইমান বেছি মৰম দিয়া বাবে আৰু ইমান ছাপোৰ্ট কৰা বাবে আগলৈকে এনেকৈ মৰম আৰু ছাপোৰ্ট কৰি গৈ থাকিবা পিছত কেতিয়াবা গোলাঘাট গ'লে সকলোকে নিশ্চয় লগ পাম এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ইনষ্টাগ্ৰামৰ ID আহি আছে গৈ কিনে ফ'ল' কৰক আৰু ডেছক্ৰিপশ্যন বক্সতো ইনষ্টাৰ ID আছে গৈ কিনে ফ'ল' কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত নতুন ঠাইত টিল দেন টাটা বাই বাই আৰু যেতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক কিয়নো আপুনি ছাবস্ক্ৰাইব কৰি দিলে হৈ যাব লাভ ইউ ফেমিলিৰ মেম্বাৰ বাই বাই